Này cũng còn là thế. Mà họ mà nhau là thì chẳng này họ không là có chứ mà đây là bao ơi đang phải chắc là speaker là হৈছে আছে মোৰ বিদেশ ভ্ৰমণৰ স্মৃতি অৰ্থাৎ মাই ট্ৰেভেল মেমৰিজ এই কিতাপখন এটা দ্বিভাষিক গ্ৰন্থ তাৰমানে বাইলিংগুৱেল কিতাপ ইয়াত পাঠকসকলৰ সুবিধাৰ্থে মই ইংলিছত আৰু অসমীয়াত লিখিছোঁ গ্ৰন্থখন আৰু গ্ৰন্থখনৰ মূল্য হ'ল 500 টকা আৰু এই গ্ৰন্থখন মই গুৱাহাটীত প্ৰিণ্ট কৰিছোঁ আৰু মই ইতিমধ্যে দক্ষিণ পূব এছিয়া অৰ্থাৎ সাউথ ইষ্ট এছিয়া কাণ্ট্ৰিত মই প্ৰায় 10টা কাণ্ট্ৰি মই ঘূৰিলোঁ এই 10টা কাণ্ট্ৰিৰ তেওঁলোকৰ যিবিলাক ভাষা সংস্কৃতি তেওঁলোকৰ যিটো মুদ্ৰা কাৰেঞ্চি আৰু তেওঁলোকৰ গাড়ীৰ যিটো ড্ৰাইভিং ষ্টাইল আৰু ভাৰতবৰ্ষৰ লগত তেওঁলোকৰ দেশৰ সময়ৰ পাৰ্থক্যটো কিমান এই গোটেইবিলাক বহুত অভিজ্ঞতা মই লাভ কৰিছোঁ আৰু সেই গোটেই অভিজ্ঞতাৰ কথা মই এই গ্ৰন্থখনত উল্লেখ কৰিছোঁ আৰু এই অভিজ্ঞতাবিলাক পাঠকৰ সৈতে শ্বেয়াৰ কৰিবৰ কাৰণে এই গ্ৰন্থখন মই ডায়েৰী হিচাপে সন্নিৱিষ্ট কৰিছোঁ আশা কৰোঁ পাঠক ৰাইজে মোৰ এই গ্ৰন্থখন সাদৰেৰে গ্ৰহণ কৰিব আৰু আশা কৰোঁ ভৱিষ্যতে যদি কোনোবা বিদেশলৈ যাত্ৰা কৰিব যদি বিচাৰে তেনেহ'লে মোৰ এই কিতাপখন পঢ়ি হ'লেও তেওঁ কিছু আভাস পাব কিছু আইডিয়া পাব গতিকে আৰু মই আহ্বান জনাব বিচাৰিছোঁ যিসকলে ইতিমধ্যে বিদেশত ভ্ৰমণ কৰি আহিছে তেওঁলোকে নিজৰ ভ্ৰমণ কাহিনী লিখক যাতে ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীসকলে সেই কিতাপখনৰ পৰা জ্ঞান আহৰণ কৰিব পাৰে নাই তেনেকৈ নাই নাই তেনেকৈ নাই কিছুমানে কৈছে যে এই থাইলেণ্ডৰ ক্ৰাবি বুলি জাগা এটাত কাৰ্বিসকল আছে বুলি বহুতে কৈছে কিন্তু মই ক্ৰাবিত গৈ আহিছোঁ তাতো একোৱেই নাই দেখোন কোনো কাৰ্বিও নাই গাঁৱো নাই তাতো এটা আইলেণ্ডহে তাত এটা দ্বীপহে গতিকে সেইটো কাৰ্বি মানুহ নাই তেনেকুৱা মোৰ কিতাপখন এই কিতাপখন ৰয় বেকাৰীৰ সন্মুখত মাতৃ বুক ষ্টল বুলি আছে তাত পাঠকসকলে সংগ্ৰহ কৰিব পাৰিব তাৰ পৰা